হাই ফ্ৰেণ্ডছ, সালাম নমস্তে। মই ইফতিকাৰ আকৌ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। ফ্ৰেণ্ড, মই আজি বঙাইগাঁও গৈ আছোঁ আৰু এই বাটতে চাওক এক খবৰপুৰ পাহাৰত এইটো আপোনালোকে নিশ্চয় দেখিছে। এইপিনেদি যাওঁতে এইটো ৰাস্তা মোৰ পিছফালে চাওক, গাড়ী গৈ আছে। তো ফ্ৰেণ্ড, মই আপোনালোকক দেখুৱাম যে এইটো ইয়াত পানী সংৰক্ষণ কৰি যে এইটো কি কৰিছে সেইটো অলপ কথা আপোনালোকক জনাবলৈ বিচাৰি আছোঁ। মানে ঘটনা হৈছে ফ্ৰেণ্ড, এইটো ঝৰ্ণাৰ পানী হয়। ইয়াত ড্ৰাম এটা দিছে যাতে ঝৰ্ণাৰ পানীখিনি এনে নষ্ট নহয়, সেইকাৰণে দি ড্ৰামটো দি তাতে পাইপ ফিট কৰি দিছে। ফ্ৰেণ্ডছ, এয়া চাওক, ঝৰ্ণাৰ পানীখিনি ওপৰৰ পৰা আহি পাইপ দিছে, এই ড্ৰামত আহি জমা হয়। তাৰপিছত ইয়াত এটা পাইপ দিছে, এই সৰু পাইপটোৰে এনেকৈ গৈ আপোনালোকে চাব পাৰে। তাৰমানে তলত আছে ৰেলৱেৰ কাম কৰা মানুহ কিছুমান। ফ্ৰেণ্ডছ, এই পাইপটো সেইফালৰ পৰা আহি এইটো কেম্পত আহিছে, আপোনালোকে চাব পাৰে। এই কেম্পত যিখিনি পানী লাগে আপোনালোকে চাব পাৰে, পানী টেংকিটো আছে ওপৰত, ইয়াত আহিছে। অ'কে ফ্ৰেণ্ডছ, ইয়াত ৰেলৱেৰ কাম কৰি আছে। এই মানুহবিলাকক ইয়াত পানীৰ দৰকাৰ হয় আৰু সেইখিনি পানী তাৰ পৰাই যোগান ধৰে। তো মই আপোনালোকক দেখুৱাই আছোঁ ইয়াত কি ধৰণে ইউজ কৰিছে এইটো। ফ্ৰেণ্ডছ চাওক, এই পানীটো ওপৰৰ পৰা আহি ইয়াত পৰিল। তাৰপিছত এই ভিতৰত এইটো এটা ফুটা দিছে, মানে এইটো পাইপ এটা ফিটিং কৰিছে ইয়াত এইটো। আৰু ইয়াৰ পৰা কি হয়, পানীখিনি যিমান অভাৰ হৈ যায় সেই পানীখিনি সেইফালেদি এই আপোনালোকৰ এই কেম্পত যায়, য'ত নেকি লেবাৰ মিস্ত্ৰীবিলাকে কাম কৰি আছে, ৰেলৱেৰ কাম কৰি তাত যায়। আৰু ইয়াত যে পানী জমা হ'ল এইখিনি এতিয়া এইপিনে যে বাটৰুৱা যিবিলাক মানুহে যায়, সেই মানুহবিলাকক যে পানী খাব লাগে বা কিবা দৰকাৰ হয়, ইয়াত আহি ইয়াত এটা টেপ ফিট কৰি দিছে। এইটো খুলি সিহঁতে পানী খাব পাৰে। অ'কে, যাতে পানীখিনি নষ্ট নহয় কৰি অফ কৰি দিলে। অ'কে, মই এতিয়া আপোনালোকক দেখুৱাম এই পানীখিনি ক'ৰ পৰা আহি তাতে গৈ আপোনালোকক দেখুৱাম। অ'কে, আপোনালোকে চাওক, এইটো পাইপ দিছে আৰু এইটো দুটা ষ্টেণ্ড বনাই দিছে যাতে পাইপটো পৰি নাযায়। চিমেণ্টৰ কি দি বনাই দিছে। অ'কে, তো এতিয়া মই আপোনালোক গৈ আছোঁ। চাওক, অ'কে ফ্ৰেণ্ডছ, আপোনালোকক মই এতিয়া দেখুৱাম। এইফালে চাওক, আপোনালোকে চাওক, ওপৰৰ পৰা পানীখিনি আহে, ওপৰৰ পৰা পানীখিনি আহি জমা হয়। তাৰপিছত ইয়াত এটা এই পাইপটো আহি ইয়াত লগাই দিছে, আৰু পানীখিনি এই পাইপেৰে তাতে যায়। লাহে লাহে পানী আহি থাকে, ঝৰ্ণাৰ পানী তাতে গৈ জমা হয় আৰু পানীখিনি তাৰ পৰা এই কেম্পত যায়। অ'কে, মানে পানী সংৰক্ষণ কৰা এইটো এটা ভাল উপায় হৈছে, কিন্তু এই ঠাইখন অলপ লেতেৰা হয়, মানে জংঘলত যিহেতু ভালকৈ পৰিষ্কাৰ হোৱা নাই। পৰিষ্কাৰ কৰিলে আৰু ভাল হ'লহেঁতেন। অ'কে, তো ফ্ৰেণ্ডছ, ভিডিঅ'টো কেনে লাগে জনাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। অ'কে, চাওক।